5 ঘণ্টা সময় লাগে গতিকে সেই কলকাতাৰ পৰা কাটি আনিছিল গতিকে সেৱাক আমি অনাগত ভুকিয়াই দিছোঁ যাতে বিশেষ শব্দৰ অৰ্থটো বুজি পাব লাগে জ্ঞানহীন কাম কৰিছিল এটা গতিকে অনাগত দিনত আমাৰ এই বিশেষ কেতটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু আমি ইয়াৰ পৰা শ্ৰদ্ধা জনাইছোঁ মানে আমি শিক্ষামন্ত্ৰীকো আমি মানে প্ৰাৰ্থনা জনাইছোঁ হাত জোৰাত কৰি প্ৰাৰ্থনা জনাইছোঁ যাতে বিশেষ টেটটো আকৌ আমাক পাতি দিম বুলি কৈছে আৰু পাতি দিব লাগে অতি সোনকালে পাতি দিব লাগে এই টেটটোত কিমানজন উত্তীৰ্ণ হৈছে এই টেটটোত মাত্ৰ 667 জন 667 জন মাত্ৰ মানে উত্তীৰ্ণ হৈছে বাকী আপোনাৰ 14,573 জন টোটেল আমাৰ পৰীক্ষাৰ্থী আছিল তাৰে মাত্ৰ 667 জন উত্তীৰ্ণ হৈছে বাকী চবখিনি গতিকে এইটো বিশেষ টেট হোৱা নাই গতিকে বিশেষ টেট আমাক পুনৰাই দিব লাগে আৰু যি 667 জন পাছ কৰিছে সেইসকলেও যাতে চাকৰি দিব নোৱাৰে আমাৰ লগত একেলগে দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ মাজুলীৰ টিম মাজুলী আমাৰ জিলা সমিতিয়ে লগ কৰিছিল তাতে কৈছে যে মাৰ্চ মাহত মানে বিশেষ টেট পাতি কিন্তু আমি ৰিকুৱেষ্ট কৰিছোঁ মাৰ্চ মাহত নহয় তাৰ আগতে আমাক বিশেষ টেট পাতি দিব লাগিব যিহেতু মাৰ্চ মাহত নতুন গাইডলাইন আহি আছে গতিকে মাৰ্চৰ পিছত আপোনাৰ যিটো নতুন নিয়ম আহি আছে মিনিমাম এল পি স্কুলত চাকৰি কৰিবলৈ হ'লে মানে ডিগ্ৰীত লাগিব আপোনাৰ 50% ডিষ্টিংশ্যন লাগিব নহ'লে আপোনাৰ MA লাগিব MA টো আপোনাৰ 55 লাগিব গতিকে নতুন নিয়ম যিটো আহি আছে তেতিয়াহ'লে আমি আৰু ফেইলিয়ৰ হৈ যাম গতিকে আমাক নৱেম্বৰ ডিচেম্বৰ অহা মাহৰ ভিতৰতে আমাক বিশেষ টেটটো পাতি দিব লাগে নহ'লে যদিহে এই টেটটো নাপাতে তেতিয়া আপোনালোকে কি কৰিব যদি এই টেটটো নাপাতে তেনেহ'লে আমি মানে গোটেই অসমৰ গোটেই আমাৰ যিমানখিনি শিক্ষা ভাৰতী শিক্ষাকৰ্মী সংযোগী যিমানবিলাক আমি এই 14,600 মানে মানুহ আছোঁ আমি যিমানবিলাক মানে কণ্ট্ৰেক্টুৱেল টিচাৰ আছোঁ অসমত এটা মানে গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ মেক্সিমাম মানুহখিনি বিষ খাই মৰিব কাৰণ তেওঁলোকৰ সময় পাৰ হৈ গৈছে তেওঁলোকৰ এল পি স্কুলত কাটি অৱস্থা নাই এল পি স্কুলখন আজিলৈকে আমিহে চলাই আছোঁ এতিয়ালৈকে আমি এল পি স্কুলত কাম কৰি আছোঁ কিছুমানে কণ্ট্ৰেক্টুৱেলি আপোনাৰ লামচাম পইচাত কাম কৰি আছোঁ আমি গতিকে আমাক যদি এল পি স্কুলবিলাক ইমান বছৰ চলাইছে এটা সাধাৰণ 1,500 2,000 টকা দি বিভিন্ন নামাকৰণ কৰি কেতিয়াবা CB কেতিয়াবা EB কেতিয়াবা শিক্ষাকৰ্মী কেতিয়াবা শিক্ষা ভাৰতী এনেকৈ আমি এল পি স্কুলবিলাক চলাইছোঁ গতিকে আমাৰ যিটো কষ্টৰ যিটো ফল সেইটো চৰকাৰে দিব লাগিব নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিয়ে যাম আৰু অনশন কৰিম আৰু আমাৰ মানুহখিনিয়ে মানে বহুতে আত্মহত্যাও কৰিব এইটো নিশ্চিত গতিকে আত্মহত্যা কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো দল যিটো চৰকাৰ এখেতসকলে মানুহৰ মায়া মহব্বত বুজি পায় যিহেতু আমি 2003 পৰা সুদীৰ্ঘ কিমানটা বছৰ আমি কষ্ট কৰিছিলোঁ কিন্তু কংগ্ৰেছ চৰকাৰে আমাৰ ফালে এবাৰো নাচালে আমি কিমান অনশন কৰিছিলোঁ ধৰ্মঘট কৰিছিলোঁ কিন্তু কংগ্ৰেছ আমাৰ ফালে একবাৰো নাচালে যাৰ কাৰণে আমাৰ মানুহখিনিৰ অভিশাপ লাগিছিল অসমৰ মানুহৰ অভিশাপ লাগিছিল কংগ্ৰেছ নিষ্পাত হৈ গৈছে গতিকে ভাৰতীয় জনতা পাৰ্টি যদিহে বিজেপিও নামানে তেতিয়াও বিজেপি নিশ্চয় পাতিব আমাক একবাৰ পাতিছে সুযোগ দিছে কিন্তু আমি দোষাৰোপ কৰিছোঁ সেৱাক আমাক খাবলৈ দিছে খাবলৈ দি পেলাই থালটো টানি লৈ গৈছে গতিকে আমাক আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক পৰীক্ষা দিবলৈ সুযোগ দিছে গতিকে মুখেদি কৈছে অনাগত দিনত আমি অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ হাত জোৰাত কৰি আমাক পৰীক্ষাটো পাতি দিয়ক আৰু সহজ ভাষাত দিব লাগিব আমাৰ এজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন কৰিব লাগিব যিহেতু আমি সেই সুদীৰ্ঘ দিনৰ পৰা আমি খাটি আছোঁ গতিকে আমাৰ বয়স প্ৰায় 50 মান হৈ আহিল গতিকে বয়সৰ ক্ষেত্ৰত আমাক মানে অগ্ৰাধিকাৰ দিব লাগিব তাৰ লগে লগে আমাক যিটো কুৱেশ্যন পেপাৰত লিখা থাকে ডিজেবলবিলাকৰ কাৰণে 65 মাৰ্ক আউট অফ 150 গতিকে আমি সেই 60% আমি বিচাৰিছোঁ কাৰণ ডিজেবল এতিয়া আমি হৈ গৈছোঁ ইমান বছৰ আন্দোলন কৰি স্কুলত খাটি বিভিন্ন নামকৰণেৰে আমাক নামাকৰণ কৰি চৰকাৰে আমাক খটাইছিল গতিকে আমি মানুহটো বেছি নাই মাত্ৰ 14,000 মান মানুহ আছোঁ গতিকে এই আমাৰ মানুহখিনিক আমাক 60% 5 মাৰ্ক দি অতি মানে সহজ ইজি কুৱেশ্যন কাটি আমাক উত্তীৰ্ণ কৰি আমাক নিয়মীয়াভাৱে চাকৰি মকৰণ কৰাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ